আজি নতুন বছৰৰ প্ৰথমটো দিনত আমি সকলো মিলি ওলাই আহিছোঁ বৈশিষ্ট্য মন্দিৰলৈ বুলি। বলকচোন আপোনালোক সকলোকে আমাৰ লগত লৈ যাওঁ। আহি এয়া আমি মন্দিৰৰ মুখ্য গেট পালোহি। গেটেদি সোমাই আহি প্ৰথমে আমি ধূপ চাকি ল'বলৈ গ'লোঁ। ধূপ চাকি লৈ ভিতৰত আহি দেখিছোঁ চেণ্ডেল থ'বলৈও পইচা দিব লাগে। চেণ্ডেল থৈ এয়া আমি সোমাই আহিলোঁ মন্দিৰৰ ভিতৰলৈ। দেখিছেনে বাৰু কিমান মানুহ? সকলোৱে চাকি দিবলৈ বুলি এনেদৰে লাইন পাতিছিলে। মইতো লাইনটো দেখি ভয়ে খাইছিলোঁ, চাকি দিবলৈ বাৰু পামনে? অৱশেষত পালোঁগৈ। এনেকৈ মনৰ আশা পূৰণ হওক বুলি চাকি গছ জ্বলাই আকৌ লাইন ধৰিলোঁ মন্দিৰৰ ভিতৰত আশীৰ্বাদ ল'বলৈ। এয়া মই বজালোঁ দেই ঘণ্টাটো। পিছে ভিতৰ সোমাই গৈ দেখিলোঁ আৰু এটা দীঘল লাইন। এনেকৈ লাইন পাতি শেষত আশীৰ্বাদ লৈ আমি ওলাই আহিলোঁ পিছফালে। কি যে ধুনীয়া দৃশ্য! শিলৰ মাজে মাজে পানীবোৰ ইমান ধুনীয়াকৈ বৈ আছে। সেয়া চাই দিনটো তেনেকৈয়ে পাৰ কৰিলোঁ। শেষত সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাই আইচক্ৰীমটো হাতত লৈ আমাৰো ভিডিঅ'টো সামৰণি মাৰিলোঁ।